माहारियारि प्रेस सान फालिनायनि लोब्बायै क'क्राझाराव खौरांगिरि मावबादा खुंदों। सिगां बोसोरफोराव खुंबोनाय बायदिनो बिटिआर सरकारनि फोरमायथाय आरो सुबुं फोनांजाब बिफाननि बानजायनायाव बड'लेण्ड जार्नालिस्ट एस'सिएशननि हेफाजाबजों माहारियारि प्रेस सान फालिनायनि लोब्बायै दिनै खौरांगिरि मावबादा खुंनाय जायो। क'क्राझार सहरनि सोनाब फारसे गौरां दैसा सेरनि साखाथियाव थानाय आइटि पार्कआव दिनै सानसेनि हाबाफारिजों खुंनाय माहारियारि प्रेस साननि लोब्बायै खौरांगिरिफोरनि उदांस्रि आरो गोग्गो समाज दाफुंनायाव खौरांगिरिफोरनि बिफाव आयदानि सायाव मोनसे खौरांगिरि मावबादा लानाय जायो। दिनैनि बे हाबाफारियाव बराय बिबुंथि लाखियो बिटिआर सरकारनि फोरमायथाय आरो सुबुं फोनांजाब बिफाननि मावफुं सोद्रोमा डक्टर नीलोद स्वर्गियारिया। बे खौरांगिरि मावबादायाव फुंखा सुबुं महरै बाहागो लानानै निउज लाइभ असमिया खौरां बिजोंनि गाहाय मावफुं सुजुगिरि सैयद जारिर हुसैना होखानाय आयदानि सायाव बिटिआरनि दरबा जिल्लानिफ्राय बाहागो लाफैनाय गोबां खौरांगिरिफोरनि सिगाङाव गुवारै बिबुंथि लाखियो। हाबाफारियाव गाहाय आलासि महरै बाहागो लानानै समाजनि जौगानाय समाज दाफुंनायाव दाजाबथाय खौरां फोसावनो गावनि बिबुंथिनि गेजेरजों खौरांगिरिफोरखौ थुलुंगाखां सुबुरुन होयो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। दिनैनि बे हाबाफारिनि गेजेरजों खौरांगिरिफोरनि जेंना, समाजखौ जौगाहोनाय आरो समाज दाफुंनायाव खौरांगिरिफोरनि बिफाव बायदि बायदि आयदाफोरनि सायाव सोंनाय फिन्नायनि गेजेरजों गुवारै सावरायलायो। दिनैनि हाबाफारियाव बिटिआरनि खमैबो सा 300निबो बांसिन खौरांगिरिफोरा बाहागो लादों। আজি নেশ্যনেল প্ৰেছ ডেৰ লগত সংগতি ৰাখি আমাৰ IPR ডিপাৰ্টমেণ্টৰ পৰা আমাৰ যিসকল বড়োলেণ্ডৰ ভিতৰত আমাৰ সাংবাদিকসকল আছে তেখেতসকলক লৈ ওৱান ডে ৱৰ্কশ্বপ পাতিছে আৰু ইয়াত আমাৰ জ্যেষ্ঠ সাংবাদিক তথা নিউজ লাইভৰ চিফ এডিটৰ প্ৰাইড ইষ্টৰ ভাইচ প্ৰেছিডেণ্ট জাৰিৰ হুছেইন ডাঙৰীয়া, আমাৰ বিটিআৰ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্টকে আদি কৰি বহুত অতিথিসকলক মাতি পেলাই একদিনীয়া ৱৰ্কশ্বপ পাতিছে আৰু মই এই দিৱসত আমাৰ সাংবাদিকসকলক শুভেচ্ছা জনাইছোঁ। সকলোৰে যাতে সুস্থ শৰীৰ আৰু ভালে থাকিব পাৰে ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মূল কথা হৈছে যে আমাৰ যিটো 4টা পিলাৰ আমাৰ ডেমক্ৰেচিটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে 4টা পিলাৰো শক্তিশালী হ'ব লাগিব আৰু ইয়াৰ ভিতৰত সবচে দৰকাৰটো হ'ল মিডিয়া। আৰু মিডিয়াৰ এনেকুৱা এটা বিষয় যে যক বাদ দি পেলাই আমাৰ সমাজৰ বিভিন্ন সমস্যাবিলাক কম সময়ৰ ভিতৰতে উপস্থাপন কৰিবৰ কাৰণে বা সমস্যা এটা প্ৰশাসনক জনোৱাৰ কাৰণে বা প্ৰশাসনৰ পৰা ৰাইজলৈ যোৱাৰ কাৰণে সবচে ইজি মিডিয়াটো হৈছে আমাৰ মিডিয়া। চ' এই মিডিয়াটোক আমি 4 পিলাৰ হিচাপে লোৱা হৈছে কাৰণ মিডিয়াৰ যিটো ইনফৰমেশ্যন বা ৰিপৰ্টিং ইয়াৰ ওপৰত আমাৰ দেশখন শক্তিশালী কৰাৰ কাৰণে বহুত সুযোগ থাকে, সমাজখন শক্তিশালী কৰাৰ কাৰণে বহুত সুযোগ থাকে। ইয়াৰ কাৰণে এইটো 4 পিলাৰ বুলি ধৰি লোৱা হৈছে আৰু মই এই কাৰণে এতিয়া বিটিআৰ অঞ্চলত যিটো ট্ৰেন্সফৰ্মেশ্যন আহিছে ইয়াত নিশ্চয় আমাৰ মিডিয়াৰ এটা ডাঙৰ ৰোল আছে। সেইকাৰণে সকলো সাংবাদিকসকলক মই শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ লগতে এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আজিকালি প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াৰ লগতে ছ'চিয়েল মিডিয়া সংযোজন হৈছে। ছ'চিয়েল মিডিয়া হোৱাৰ লগে লগে মানুহৰ হাতে হাতে যাৰ হাতত এণ্ড্ৰইড ফোন আছে, স্মাৰ্টফোন আছে, সিয়ে সাংবাদিক তেনেকুৱা এটা অৱস্থা হৈ গৈছে। সেইটো মানে আমাৰ সমাজৰ কাৰণে এটা থ্ৰেট, এটা ভালনাৰেবিলিটি এটা আহিছে। সেইকাৰণে যিসকলে আজি পাব্লিকক উদ্দেশ্য কৰি যি মেছেজে দিয়ক মই তেখেতসকলক অনুৰোধ কৰিব বিচাৰোঁ যে সেই মেছেজটো, সেই ইনফৰমেশ্যনটো যাতে কনষ্ট্ৰাক্টিভ হয়, সেই মেছেজটো যাতে পজিটিভ হয় আৰু সেইটো যাতে জনসাধাৰণৰ কিবা এটা উপকাৰ কৰা হয়। নহ'লে সেইটো অপকাৰ কৰা যদি হয়, এইটো আমাৰ সমাজত বিভিন্ন শ্ৰেণীৰ লোক থাকে, বিভিন্ন বয়সৰ লোক থাকে, সেই সকলো তাত এটা বেয়া ইম্পেক্ট পৰিব পৰা এটা চান্স থাকে। সেইটো যাতে নহয় সেইটোৰ কাৰণে মই অনুৰোধ কৰিছোঁ।